Hello guys, আজি আমি আলোচনা কৰিম কেইটামান অতি মজাৰ সাঁথৰ। এক নম্বৰ সাঁথৰটো হৈছে এনেকুৱা এটা ইংৰাজী ফুলৰ নাম কয় যাক ওলোটাই লিখিলেও নামটো একে হৈ থাকে। উত্তৰ লিলি ফুল। 2 নম্বৰ সাঁথৰটো হৈছে চুৰীয়া চশমা হাতত লাঠি 22টাই মাতে পিতা বুলি। উত্তৰ মহাত্মা গান্ধী। 3 নম্বৰ সাঁথৰটো হৈছে আকাশৰ তলত আৰু মাটিৰ ওপৰত এনেকুৱা কি আছে চকুৰে দেখা পোৱা নাযায়। উত্তৰ বতাহ। 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি ৰাণী আছে যিজন পুৰুষো হ'ব পাৰে। উত্তৰ কেৰাণী। 5 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি খানা আছে যিটো মানুহে টকা খৰচ কৰি দেখিবলৈ যায়। উত্তৰ চিৰিয়াখানা। 6 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু যিমান খুন্দা হয় সিমান ডাঙৰ হৈ যায়।